বরাবর হিমন্ত ছাৰৰ ওচৰত অনেক ধন্যবাদ জনাওঁ। মই হিমন্ত ছাৰক এটাই অনুৰোধ কৰোঁ যে আজি আমি সাধাৰণ খিলঞ্জীয়া মানুহখিনি বহুত শান্তিৰে থাকোঁ, একেলগে মিলিজুলি থাকোঁ। এক ঘৰৰ পৰা এক ঘৰ আহি কেনে আমাৰ গৰুৰ পৰা আৰম্ভ কৰি ইত্যাদি বহুত অত্যাচাৰ কৰি আছে। মই টোটো চলাই খাওঁ, মই চাব আহিছোঁ, কি চাল কৰিব অহা নাই, আমি চাবহে আহিছোঁ। মিলি কৰিছে, অলৰেডি মিলি কৰিছে। তাৰপিছত কৰিলে কামাল কোন হয়? কামাল এক হৰিদুলৰ পৰা আহি কেনে মোক এইবিলাক ফালি পিনে মাৰি কেনে মূৰ ঠুৰ ফালি পিনে দিছে। আৰু মোৰ এজন ভাতিজা সি বাইকত বহি আছিলে। মই এটাই অনুৰোধ যে আজি আমাক বহুত দিনৰ পৰা এনেকুৱা অত্যাচাৰ কৰি আছে, গৰু ছাগলীৰ পৰা কি কৰি ইত্যাদি। আমাৰ হিমন্ত ছাৰৰ ওপৰত এটাই অনুৰোধ, আজি হয় আমাক খিলঞ্জীয়াখিনিক নিৰাপত্তা দিয়ক, নহ'লে আমাক বিষ আনি দিয়ক, আমি বিষ খাই মৰি যাম, নহ'লে আমি থাকিব নোৱাৰা হৈ আছোঁ। আৰু এইবিলাক ইহঁতক উচ্ছেদ নকৰে আজি আমি শান্তি থাকিব নোৱাৰিম। আমি হিমন্ত ছাৰৰ ওচৰত এটাই অনুৰোধ যে আমাক হয় বিষ আনি দি মাৰি পেলাওক, নহ'লে সিহঁতক অলপ শিক্ষা দিয়ক, উচ্ছেদ কৰি দিয়ক, নহ'লে আমি শান্তি ৰ'ব। সিহঁতে ৰ'দ চদ দি মাৰিছে। কাৰণ মোৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, মোৰ এখন কিস্তিৰ গাড়ী হয়। মই আজি গাড়ীখন চলাব নোৱাৰিলে মই কেনেকৈ কি কৰিম? মই আজি চাওঁ, আজি বজাৰত দিন মই চাবহে আহিছোঁ। কিহৰ কাৰণে কাজিয়া, কিয় কৰিব লাগে এইটোহে। মই কাজিয়া কৰিব অহা নাই, তাতে চাব আহিছোঁ। এইবিলাক গাঁৱত কোনোবাই যদি কাজিয়া হয় চাবহে আহিম। আমি আমাৰ CM ছাৰক এটাই অনুৰোধ যে খামাক খাই যেন সি অতি সোনকালে যেন এইটো দোষী কৰাটো কৰি একশ্যন লয়, আমাৰ এইটোৱে অনুৰোধ।